हेलो एभ्रिवान अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিঅ'টো হৈছে টেঙামৰা শাকৰ লগত মাছৰ জুতি লগা আঞ্জাখন আৰু মই কেনেদৰে বনালো বলো কিতে ভিডিঅ'টো আৰম্ভ কৰো। গৰমৰ দিনত টেঙাৰ আঞ্জাখন খাই সকলোৱে ভাল পায় আৰু এই টেঙামৰা শাকত বহুতো উপকাৰিতা গুণ আছে, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এই গৰমৰ দিনত টেঙামৰা শাক মাছৰ লগত দালিৰ লগত চাটনি বনাইও খাব পৰা যায়। পাতখিনি গুচাই ভালদৰে ধুই এয়া সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া আঞ্জাখন বনাবৰ কাৰণে বইল আলু লৈছো, পিয়াজ, সৰিয়হ আৰু শুকান জলকীয়া আৰু তেজপাত। আৰু মই আজি মাছৰ সৈতে বনাম আৰু মাছখিনি মই ভালদৰে ধুই এতিয়া নিমখ হালধি সানি ল'ম, তাৰ পিছতে মাছখিনি ফ্ৰাই কৰি ল'ম। টেঙামৰা শাকৰ আঞ্জাখন বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মই বেলেগ এখন বাচনত মই চাৰ্ভ কৰি লৈছোঁ। আৰু এই আঞ্জাখন খাবলৈ গৰমত সঁচাকৈয়ে ভাল লাগে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।